Hello friends, to কি খবৰ আপোনালোকৰ আৰু সকলোৱে ভালদৰে আছে মাই গড বাবা ও মাগু তো বন্ধুসকল আজি আপোনালোকৰ মাজত আহিছো এক নতুন এটা ভিডিও ले चलिए दोस्तों वीडियो को करते हैं स्टार्ट सबसे पहले मैं आपको आप सभी को मेरे YouTube चैनल पर स्वागत करते हैं स्वागत घासुआत तेरी क्या केसले माइका कहागत गसवत वाक्सुत पसागुत इका वो आदरणी चलो दोस्तों आदरणी करते हैं शाबाश बेटा बहुत बढ़िया तो বন্ধুসকল মানে থাম্বনেল দেখি হয়তো গম পাইছেই চাগে যে আজি আমি কিহৰ ওপৰত কথা ক'বলৈ গৈ আছো তো বন্ধুসকল গম পাইছেই যেতিয়া গতিকে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ নাকি তো বলক A few moments later धड़की राहुला নহল আপোনালোকে হয়তো আমাৰ এই মৰম লগা ভাইটিটো হয়তো নিশ্চয়কৈ চিনি পাইছে ন এই ভাইটিটো মানে পলিঅ' ৰোগত ভুগি আছে পলিঅ' ৰোগত बड़ा हरामी हो बेटा আৰু এটা কথা মানে বন্ধুসকল মানে আমাৰ এই মানে মৰম লগা মানে টপা আংকুৰজনৰ মানে সৰুৰ পৰা মানে এটা মানে সপোন আছিলে মানে ছোৱালী হোৱা মানে কিন্তু দুৰ্ভাগ্যজনক মানে তেখেত মানে ছোৱালী নহ'ল মানে ল'ৰা হৈ গ'ল ল'ৰা অৱশেষত মানে তেখেতে মানে এটা মানে ডিচিশ্যন লৈ পেলালে যে তেখেত মানে ছোৱালী বনিহে এৰিব कौन है ये लोग বন্ধুসকল এনে এটা মানে ভিডিঅ' নাই মানে আমাৰ এই বুঢ়াজনৰ য'ত নেকি মেখেলা চাদৰ পিন্ধা নাই ককা আপোনাৰ দুখ আমি বুজিছোঁ নহয় আপুনি টেনশ্যন নল'ব আমাৰ অসমৰ ৰাইজৰ আৰু আপোনাৰ ওপৰত আশীৰ্বাদ থাকিল আপুনি যাতে আগৰ জন্মত মাইকী বনি আহে এজনী ছোৱালীৰ ৰূপত জন্ম হ'ব হেল্ল' মই মৰমৰ ভাইটি ভণ্টি নাতি পুতি তোমালোক সকলোকে কৈছোঁ মোক নো এই এপটোৱে কাৰ নিচিনা মোক এক্টৰৰ নিচিনা দেখুৱাই বা শ্বাহৰুখ খান বা শ্বাহৰুখ খানৰ নিচিনা হ'লো বা বন্ধুসকল ককা বোলে হেনো শ্বাহৰুখ খানৰ নিচিনা দেখিবলৈ কি কয় বন্ধুসকল মই কৈছোঁ শুনক বন্ধুসকল বা শ্বাহৰুখ খান শুনক ককা আপোনাৰ যে দাঁতকেইটাচোন পুতনা ৰাক্ষসনীৰ নিচিনাচোন দেখিবলৈ কা वाह क्या सीन है যিটো বয়সত ককাই ল'ব লাগিছিলে হৰি নাম সেইটো বয়সত ককাই চাদৰ মেখেলা পিন্ধি কৰি আছে মাইকীৰ কাম বন্ধুসকল কালি মানে মই মানে ভাত খাইছিলোঁ মানে সন্ধিয়া সময়ত ভাত খোৱাৰ সময়তে মানে ঘপকৈ মানে মোবাইলটো বোলো এপাক চাওঁতে মানে মই ইনষ্টাটো অন কৰি দিলোঁ অন কৰি দিয়াৰ পিছত মানে বন্ধুসকল মানে ইনষ্টাগ্ৰাম মানে ৰিল অন কৰিলোঁ ৰিল চাওঁতে মানে ঘপকৈ মানে ওলাই গ'ল নহয় আমাৰ মানে এই মৰম লগা ভাইটিজন মানে টপা আংকুলজন তেতিয়া বন্ধুসকল মানে এই টপা আংকুলজন যেতিয়া ওলাই গ'ল আমাৰ এই মাইকীজন তেতিয়া মানে ঘপকৈ মানে ওলাইছে একেবাৰে পুতনা ৰাক্ষসনীৰ দাঁতকেইটা উলিয়াই দিছে নহয় উলিয়াই দিয়ালৈ মানে বন্ধুসকল দাঁতকেইটা মানে এনেকুৱাই হালধীয়া আছিলে মানে ভাতৰ লগত যে মই দালি খাইছিলোঁ দাঁতকেইটালৈ মনত পৰিছিলে আমাৰ ককাই কাৰণে কালি মই ভালকৈ ভাত খাব নাপালোঁ ইয়াত দুখ ককা আপোনাক মই ভালকৈ কৈছোঁ দেই আপুনি দাঁতকেইটা কিন্তু ভালকৈ চাফা কৰক কিন্তু মই কৈছোঁ নহ'লে কিন্তু মই যদি ভাত খাব নোৱাৰা হওঁ আপোনাৰ যদি ভিডিঅ' ওলাল মানে আপুনি আকৌ বিশেষকৈ দাঁত ওলোৱা ভিডিঅ' আৰু নোলিয়াব আপোনাৰ দাঁতকেইটা তো বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু ককা আপুনি দাঁত ভালকৈ মাতিব কৰিছোঁ আজিলৈ বাই বাই